বিয়াৰ 10 দিনৰ পিছতে পলাল কইনা বহু সপোন বহু আশাৰে নিজৰ বিয়াখন পাতিছিল আজিজুৰে বিয়াৰ পিছত মাকৰ ঘৰত থৈ আহিছিল ন কইনাক অভ্যৰ্থনা অনুষ্ঠানৰ বাবে দুয়ো মিলি কৰিছিল বজাৰো পিছে পলাল মাকৰ ঘৰৰ পৰাই পলাল কইনা ঘটনাটো কামৰূপৰ হাজোৰ সমীপৱৰ্তী আজ্ঞাথুৰীৰ মনত বহুত সপোন আৰু আশা লৈ আজিজুৰ ৰহমানে নাইচ সুলতানাৰ লগত সম্পন্ন কৰিছিল নিকাহ দুয়োৰে নিকাহ সম্পন্ন হৈছিল 3 মে'ত নিকাহৰ 10 দিনৰ পিছত ন কইনাক মাকৰ ঘৰত থৈ আহিছিল আজিজুৰে ইফালে 4 জুনত আছিল তেওঁলোকৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে দুয়ো মিলি বজাৰ সমাৰোহ কৰিছিল অভ্যৰ্থনাৰ সকলো কাম কাজ চলি থকাৰ মাজতে 1 জুনত মাকৰ ঘৰৰ পৰাই পলাল কইনা স্বামী আজিজুৰৰ লগতে পৰিয়ালৰ লোকে কইনা বিচাৰি কৰিছে এতিয়া হাহাকাৰ 4 জুনত আছে অভ্যৰ্থনা অনুষ্ঠান কিন্তু কইনা নিখোজ অপায়ন্তৰ হৈ আইনৰ কাষ চাপিছে এতিয়া দৰাই বৰিজনী গাঁৱৰ মিছ নাইচ সুলতানৰ লগত মোৰ 3/5/2023 তাৰিখে বিবাহ সম্পন্ন হয় বিবাহ সম্পন্ন হোৱাৰ পিছত তাই প্ৰায় 10 দিনমান মোৰ ঘৰত থাকে ঘৰত থকাৰ পিছত তাইক মই মাক বাপেকৰ ঘৰত থৈ অহাৰ পিছত আমাৰ 4/6/2023 তাৰিখে আমাৰ অভ্যৰ্থনা অনুষ্ঠান এটা আছিল অনুষ্ঠানৰ সম্পূৰ্ণ যোজা আমি দুটাই কৰিছিলোঁ বজাৰ পাতি সম্পূৰ্ণ নাইচ সুলতানা আৰু মই কৰিছিলোঁ কৰাৰ পিছত 1 তাৰিখ তাই গধূলি 6টা বজাত নিজ মাতৃগৃহৰ পৰাই নাইকিয়া হৈ আছে এতিয়ালৈকে কোনো সংসূত্ৰ পোৱা নাই আৰক্ষীক এই ক্ষেত্ৰত আমি এজাহাৰ দিওঁ যদিও আৰক্ষীয়েও এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই কি সন্দেহ কৰে আপুনি এতিয়া মই জনামতে গাঁৱৰে ল'ৰা এজনৰ লগত পলাই যোৱা বুলি গম পাইছোঁ ঘটনা সন্দৰ্ভত দৰাই হাজো আৰু দদ্ৰা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ দৰাৰ সন্দেহ কইনা অন্য কাৰোবাৰ সৈতে পলাই গৈছে মোৰ আমাৰ আজিজুৰ ৰহমানৰ লগত আমাৰ ছোৱালী কেইদিনমান হৈছে দিয়া থোৱা হৈ গৈছে ইতিমধ্যে আপোনাৰ নিকাহ চূড়ান্ত হৈ গৈছে হৈ যোৱাৰ পিছত অহা ৰবিবাৰ 4 তাৰিখ আছিল 4 তাৰিখে আমাৰ বিবাহ আছিল আমাৰ সাজি কাঠি আহিব এনেকৈ লৈ যাব কিন্তু তাৰে পিছত বৃহস্পতিবাৰে আমাৰ 1 তাৰিখ বৃহস্পতিবাৰে ছোৱালীজনী পলাই গুচি যায় কিন্তু এতিয়া গ'লে আমি সন্ধান পোৱা নাই ক'ত আছে ক'ত নাই আৰু লগত আমি এজাহাৰ এখনো দিছোঁ থানাত সেই এজাহাৰ মতে পুলিচ প্ৰশাসনে কিন্তু অনুসন্ধান লৈ আছে পোৱা নোপোৱাৰ কাৰণে আমি তাৰমানে ভাগৰি পৰিছোঁ এতিয়া আমাক ছোৱালীজনী লগতে আমাক লাগিবই য'ৰ পৰাই কি নহওক আপোনালোকে নিউজ লাইভৰ মতে মই ধন্যবাদ জনালোঁ আপোনালোকে যি পাৰ কাৰণে নহওক আপোনালোকে আনি আপোনালোকে কিবা সন্দেহ পাইছে নেকি মোৰ সন্দেহ এতিয়া বৰ্তমান পোৱা নাই ক'ত আছে ক'ত নাই এইটোও মই পোৱা নাই মানে কি সন্দেহ হয় আপোনালোকৰ এতিয়া নিহত আমাৰ আঁতৰৰ ল'ৰা মস্তাক আলীয়ে নিহত আমি সন্ধান পাইছোঁ এইখিনি একদম ডাইৰেক্ট আমি পাইছোঁ এইখিনিৰ ওপৰতে আমি কেছটো দিয়া হৈছে মুস্তাকৰ ক'ত বৰিজনীত কিবা তেখেতৰ আগৰ ওচৰে বৰিজনী আগতে সম্পৰ্ক আমি গম পোৱা নাছিলোঁ এতিয়া গ'লে গম পোৱা নাই তাৰে পিছতে আমি অলপ গম পাইছোঁ অনুসন্ধান গম পোৱাৰ পিছতহে এইটো আমি আগতে আমি সুধিছিলোঁ নাই পোৱা হয় ল'ৰাটোৰ কৈছে যে আমি ল'ৰাটোৰ ছোৱালীৰ লগত কোনো সংযুক্ততা কৰা নাই আমি আৰু ছোৱালীকো সুধিছোঁ আমি ছোৱালী কৈছে কি মোক কোনো কাৰোৰ লগত কোনো সম্পৰ্ক নাই আগতে আছিল মই এতিয়া বাদ দিছোঁ মই সেইকাৰণে মই ছোৱালী কৈছে যে মই য'তে দিয়া মই ত'তে ৰাখিম কিন্তু এতিয়া এই বিবাহ আপোনাৰ 4 তাৰিখে 1 তাৰিখে আপোনাৰ ছোৱালী গধূলি পলাই গুচি যায় ক'ৰ পৰা পলাই গৈছে আমাৰ ঘৰৰ পৰাই গুচি গৈছে আমি কোনো গম নাপোৱাৰ পিছত ল'ৰাজনৰ নাম মস্তাক আলী আঁতৰৰ পুতেক মস্তাক আলী তেওঁ লৈ গুচি যায় কিন্তু আমি গম পাওঁ ল'ৰাটোৰ নাম আমাৰ গাঁৱৰ ল'ৰাই কৈছে যে অমুক কালি লৈ যায় আৰু কি কৰে আৰক্ষী এতিয়া বিচাৰি আছে আৰক্ষীটো অনুসন্ধান চলাই আছে কিন্তু আৰক্ষী বহুত টাৰ্গেট দিছে কিন্তু এতিয়া বুলি আৰক্ষীও ল'ব পৰা নাই হাজোৰ পৰা হীৰকজ্যোতি দাসৰ ৰিপৰ্ট এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত